ঘৰত ব্যৱহাৰ কৰা এলপিজি গেছ আসলতে কেনেকৈ বনোৱা হয় ক'ৰ পৰা আহে এই গেছ কেনেকৈ গধুৰ সিলিন্ডাৰবোৰত এই তৰলীকৃত অৰ্থাৎ লিকুইফাই পেট্ৰলিয়াম গেছ ভৰোৱা হয় বাৰু তেনেহলে বলক জানিবলৈ চাও এই ভিডিঅটো আমি ঘৰত ব্যৱহাৰ কৰি অহা এই গেছ আসলতে দুই ধৰণেৰে আমি পাওঁ এটা পৃথিৱীৰ তলত মজুত থকা প্ৰাকৃতিক অৰ্থাৎ নেচাৰেল গেছৰ পৰা আৰু আনটো ক্ৰুড অইলৰ পৰা অৰ্থাৎ কেঁচা তেলৰ পৰা কিন্তু এই প্ৰাকৃতিক গেছ পৃথিৱীৰ তলৰ পৰা উলিওৱাটো ইমান সহজ কাম নহয় সকলোতকৈ প্ৰথমে বৈজ্ঞানিকৰ এটা দলে বেলেগ বেলেগ অঞ্চলৰ পৃথিৱীৰ তলত ইলেক্ট্ৰনিক ৱেভ এৰি দিয়ে যাৰ ফলত তেওঁলোকে গম পাবলৈ সক্ষম হয় যে পৃথিৱী পৃষ্ঠৰ তলত কোন অংশত গেছৰ ভাণ্ডাৰ লুকাই আছে যেতিয়া তেওঁলোকে নেচাৰেল গেছৰ সন্ধান পায় লগে লগে সেই ঠাইডোখৰ তেওঁলোকে পইণ্ট আউট কৰি দিয়ে আৰু তথ্য বিশ্লেষণ কৰাৰ পিছত এইটো অনুমান লগায় যে পৃথিৱীৰ তলত কিমান গভীৰতাত মজুত আছে এই গেছ যেতিয়া সকলো তদন্ত শেষ হয় সেই ঠাইডোখৰ পিন পইণ্ট কৰি ডাঙৰ ডাঙৰ মেচিনসমূহক সেই ঠাইডোখৰত স্থাপন কৰি দিয়ে আৰু আৰম্ভ হয় এক দীঘলীয়া ড্ৰিলিং প্ৰচেছ এই মেচিনসমূহে ভূপৃষ্ঠৰ তলত কেইবা কিলোমিটাৰ পৰ্যন্ত ড্ৰিলিং কৰি থাকে আৰু তেতিয়ালৈকে কৰি থাকে যেতিয়ালৈকে এই মেচিনসমূহে নেচাৰেল গেছৰ ভাণ্ডাৰ পাবলৈ সক্ষম নহয় এবাৰ যেতিয়া মাটিৰ তলত নেচাৰেল গেছৰ ভাণ্ডাৰ পাবলৈ সক্ষম হৈ যায় তেতিয়া পাইপৰ সহায়ত এই গেছ বাহিৰলৈ উলিয়াই অনা হয় কিন্তু নেচাৰেল গেছত এলপিজি গেছৰ উপৰিও ব্ৰুটেইন মিথেন ইথেনৰ দৰে বিভিন্ন গেছ মজুত থাকে যাক পৃথক পৃথক কৰাটো অত্যন্ত প্ৰয়োজনীয় সৰ্বপ্ৰথমে এই গেছসমূহক জমা কৰি ৰিফাইনেৰীলৈ পঠাই দিয়া হয় ইয়াত উপস্থিত থকা ৰিফাইনেৰী অৰ্থাৎ শোধনাগাৰে ইয়াৰ পৰা ব্ৰুটেইন আৰু সকলো গেছক ভাগ ভাগ কৰি পেলায় ইয়াৰ পিছত এলপিজি গেছ তৈয়াৰ কৰিবলৈ প্ৰপেন আৰু ব্ৰুটেইন গেছৰ মিশ্ৰণ তৈয়াৰ কৰা হয় এই মিশ্ৰণটোকে এলপিজি বুলি কোৱা হয় অৰ্থাৎ লিকুইফাই পেট্ৰলিয়াম গেছ ইয়াৰ উপৰিও কেঁচা তেলৰ পৰা অৰ্থাৎ ক্ৰুড অইলৰ পৰাও এলপিজি গেছ আমি পাবলৈ সক্ষম হওঁ কিন্তু এই কেঁচা তেলক দুই ধৰণেৰে আহৰণ কৰা হয় এটা হৈছে মাটিৰ তলৰ পৰা আৰু আনটো হৈছে সমুদ্ৰৰ গভীৰতাৰ পৰা হয় এই ক্ৰুড অইল সমুদ্ৰৰ গভীৰতাটো পোৱা যায় ইয়াক আহৰণ কৰিবলৈ ডাঙৰ ডাঙৰ পানী জাহাজৰ প্ৰয়োজন হয় আৰু ইয়াত সেই তেল উলিয়াবলৈ ফ্লোটিং ডেক্স বনোৱা হয় এবাৰ যেতিয়া সেই তেল বাহিৰলৈ ওলাই আহে তেতিয়া এই তেলসমূহ ডাঙৰ ডাঙৰ ৰিফাইনেৰী অৰ্থাৎ শোধনাগাৰসমূহলৈ পঠাই দিয়া হয় য'ত এতিয়া ডিষ্টিলেশ্যন প্ৰচেছ আৰম্ভ হয় এই ডিষ্টিলেশ্যন প্ৰচেছত তেলসমূহক গৰম কৰা হয় সৰ্বপ্ৰথমে এই তেলসমূহক 300 ডিগ্ৰী চেলচিয়াছত গৰম কৰা হয় যাৰ কাৰণে ইয়াৰ পৰা ওলোৱা গেছ ডিষ্টিলেশ্যন চিলিণ্ডাৰ টাৱাৰৰ ওপৰৰ ফালে উৰিব ধৰে এই ডিষ্টিলেশ্যন টাৱাৰত পৃথক পৃথক কক্ষ বা চেম্বাৰ থাকে যেতিয়াই এই কেঁচা অৰ্থাৎ ক্ৰুড অইল ভাপ হৈ ওপৰলৈ উঠে এই গেছ ঠাণ্ডা হ'ব ধৰে আৰু পৃথক পৃথক কক্ষত জমা হ'বলৈ ধৰে য'ত একেবাৰে প্ৰথম চেম্বাৰত আমি ফিউল অইল পাওঁ ইয়াৰ পিছত এই এলপিজি গেছ পাতল হৈ ওপৰৰ কক্ষত জমা হৈ যায় যাৰ পৰা আমি ডিজেল পাওঁ ডিজেলৰ পিছত পেট্ৰল আৰু সকলোতকৈ শেষত এলপিজি গেছ পাবলৈ আমি সক্ষম হওঁ এইদৰে আমি এলপিজি গেছ পাওঁ কিন্তু এতিয়াও ইয়াক চিলিণ্ডাৰত ভৰাবলৈ বাকী আছে আৰু সেই কাৰণে শোধনাগাৰ অৰ্থাৎ ৰিফাইনেৰীসমূহে ভিন ভিন কোম্পানীক এই এলপিজি গেছসমূহক বিক্ৰী কৰাৰ কাম হাতত দি দিয়ে কোম্পানীয়ে এই গেছসমূহক ক্ৰয় কৰি নিজৰ ফিলিং ষ্টেচনলৈ লৈ আনে এবাৰ এই গেছসমূহ ফিলিং ষ্টেচন পোৱাৰ পিছত এই গেছসমূহ ট্ৰেংকসমূহত খালী কৰি লোৱা হয় আৰু তাত থকা মেচিনসমূহে সৰু সৰু ৰঙা চিলিণ্ডাৰসমূহত অতি তীব্ৰতাৰে গেছ ভৰোৱাৰ কাম আৰম্ভ কৰি দিয়ে এই মেচিনসমূহক এনেধৰণে প্ৰগ্ৰেমিং কৰি থোৱা হয় যে প্ৰতিটো চিলিণ্ডাৰতে এটা সীমিত মাত্ৰাতহে গেছ সোমায় যেতিয়াই গেছ ভৰোৱা শেষ হৈ যায় ই অটো কাট অফ হৈ যায় এইদৰে এই চিলিণ্ডাৰসমূহ ইয়াৰ পিছৰ পৰ্যায়ত বিভিন্ন ডিলাৰলৈ প্ৰেৰণ কৰা হয় তেনেহলে আপোনালোকে দেখিলে আপোনাৰ বা আমাৰ ঘৰত ব্যৱহৃত এলপিজি গেছে কিমান দীঘলীয়া বাট অতিক্ৰম কৰি আহিছে কিন্তু আপোনালোকক কৈ থওঁ যে নন ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি অৰ্থাৎ এই গেছ আকৌ বনাব নোৱাৰি এবাৰ যদি শেষ হৈ গ'ল তো হৈ গ'ল আৰু এতিয়া পৃথিৱীৰ গৰ্ভত এই গেছৰ ভাণ্ডাৰ একেবাৰে সীমিত হৈ পৰিছে গতিকে ইয়াৰ ব্যৱহাৰ বহুত ভাবি চিন্তিহে কৰিব লাগে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষত এই এলপিজি গেছৰ কিয় অভাৱ অথবা নাটনি হ'বলৈ ধৰিছে সকলোৱে বুজিবলৈ চেষ্টা কৰা উচিত যে বহু কষ্টৰ বিনিময়ত এই গেছৰ আহৰণ সম্ভৱ হৈ উঠিছে ইনেই ইয়াক বিনা কাৰণত জ্বলাই শেষ নকৰিব ধন্যবাদ